নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে আমাৰ আমৰিখোৱা ৰাজহুৱা সভা মহোৎসৱৰ হোমৰ দিনাৰ এটা দৃশ্য। আমিও গৈছিলোঁ মাহঁতৰ ঘৰত, গতিকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাতনো কেনেকুৱা পৰিৱেশ হৈ আছিলে। এয়া দেখিছেনে, ইমান ৰাতিপুৱা মানুহবিলাকে ইমান ঠাণ্ডাৰ মাজতো কেনেকৈ গা মূৰ ধুই, যিহেতু ঈশ্বৰৰ ভক্তি সকলোতকৈ ডাঙৰ ভক্তি, কাৰণ অদৃশ্যজনৰ শক্তিক আমি কোনেও নুই কৰিব নোৱাৰোঁ। আৰু যিকোনো কামেই নকৰোঁ কিয় আমি ভগৱানৰ শক্তিক আগতে আমি স্মৰণ কৰিবই লাগিব। আৰু সেইকাৰণে সকলো ৰাইজ ওলাই আহিছে দেখিছেনে। আৰু ধৰক গাঁৱৰ জীয়ৰী বোৱাৰী আৰু ছোৱালীবিলাকো য'ত বিয়া হৈছিলে সকলোৱে সেই দিনটোত আমাৰ ঘৰলৈ যায়, গতিকে আমিও গৈছিলোঁ। আৰু এনেদৰে আমি হোমৰ পৰিৱেশটো উপভোগ কৰিলোঁ, চাকি বন্তি জ্বলালোঁ, সেৱা কৰিলোঁ, অদৃশ্যজনৰ ওচৰত সেৱা জনাইছোঁ যাতে সকলোৰে ভাল হয়, মংগল হয়, সকলো দিন ভালদৰে পাৰ হৈ যায়। আৰু ইয়াত দেখিছেনে মা বাইদেউহঁতে আৰু মানুহবিলাক লগ পাইছে নহয়, নতুন পুৰণি মানুহবিলাকক লগ পাইছে, গতিকে সকলোৱে ব্যস্ত কথা পতাত এপাক আমিও চাৰিওফালে ঘূৰিলোঁ। তাৰপিছত আৰু কি কৰিব, ল'ৰাটোৱে এইখন দেখিলে নাই, সিটো উঠিবই। আৰু তেওঁলোকৰে সৰু ল'ৰা ছোৱালীৰতো আৰু বিশেষকৈ পূজা সভা বুলি ক'লে আৰু ক'বই নালাগে, সিহঁতে দেখিলেই হ'ল। আৰু ইমান ৰ'দতো সি এই ট্ৰেইনখনত উঠিছে, সৰু গাড়ীখনত উঠিছে, ট্ৰেইনত উঠিছে, চবতে উঠিছে। প্ৰথম দিনাই সকলোবিলাক চালোঁ, তাৰদৰে এনেকৈ আহিলোঁ। কেনেকুৱা পালে জনাবচোন দেই।